নমস্কাৰ, মই বনজিৎ দাস। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ দ্বাৰা এজন বেংকৰ কৰ্মচাৰীক গুলীয়াই হত্যা কৰাক লৈ শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউতে কৈছে যে 1990 চনৰ যিটো জম্মু কাশ্মীৰত দফা আছিল, বৰ্তমানতো সেই একেই অৱস্থা আছে। কিন্তু কেন্দ্ৰ চৰকাৰখনে 370 আৰ্টিকল এব্ৰগেশ্যন কৰাৰ পিছত গুচোৱাৰ পিছত কিয় এতিয়ালৈকে জম্মু কাশ্মীৰত এনেকুৱা ঘটনা হৈ আছে বা চৰকাৰখনৰ কি দায়িত্ব বৰ্তমান পৰিস্থিতিত, তাক লৈ যিখিনি কথা কৈছে সঞ্জয় ৰাউতে, সেই কথাখিনিক মই হেতি হিচাপে লৈ বা আধাৰ হিচাপে লৈ মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। জম্মু কাশ্মীৰত যেটা আৰ্টিকল 370 গুচোৱা হ'ল, এব্ৰগেশ্যন কৰা হ'ল, তাৰপিছত জম্মু কাশ্মীৰত গুপকাৰ ডিক্লেৰেশ্যন হ'ল, য'ত জম্মু কাশ্মীৰৰ যিবিলাক ৰিজনেল পলিটিকেল পাৰ্টি আছিল গোটেইবিলাকে 370 গুচোৱাৰ বিপক্ষে আছিল। কিন্তু গুপকাৰ ডিক্লেৰেশ্যন হোৱাৰ পিছতো তাৰ পিছত নানান ধৰণৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম তাত এষ্টাব্লিছ কৰিলে, কিন্তু ভালদৰে ইমপ্লিমেণ্ট নহ'ল চাগে, যাৰ পৰিপ্ৰেক্ষিতত আজিও আমি দেখিছোঁ জম্মু কাশ্মীৰৰ আমি যদি কাশ্মীৰী পণ্ডিতবিলাককে চাব যাওঁ বা অন্য কিছুমান তাৰে চিভিলিয়ান, মুছলিম চিভিলিয়ানেই হওক, ধৰ্ম বুলি কথা নাই, তাত হিন্দু মুছলিম সকলোকে এটেক কৰিছে। কিছুদিন আগত আমি শুনিছোঁ দেখিছোঁ তাত পুলিচকক গুলীয়াই হত্যা কৰা হৈছিল। গতিকে জম্মু কাশ্মীৰত আজি যিটো অৱস্থা হৈ আছে বা যিটো আজি জম্মু কাশ্মীৰৰ ভয়াৱহতা, তাৰ প্ৰতি লক্ষ্য কৰি মই এইখিনিয়ে বিচাৰোঁ, চৰকাৰে জম্মু কাশ্মীৰৰ এই সমস্যাটো অনতিপলমে সমাধান কৰক, প্ৰপাৰ ছিষ্টেমেটিক প্ৰচেছ লওক, আৰু মই আশা কৰোঁ এই চৰকাৰখনে জম্মু কাশ্মীৰত হোৱা এই দুৰৱস্থা দূৰ কৰি তাৰ জনসাধাৰণক মুক্তি দিয়ে। ধন্যবাদ।